নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। এয়া আপোনালোকে দেখিবলৈ পাইছে তিনিআলি নগাঁও মানে মেজি জ্বলোৱাৰ পিছদিনাৰ পৰিৱেশ। পিছদিনা মানে মেজি জ্বলোৱাৰ পাছত ইয়াৰ কণ শিশুসকলে দৌৰি অহা দেখিছে। মানে ইয়াত মেজি জ্বলোৱাৰ পাছদিনা মানে ইয়াত খেল এখনি অনুষ্ঠিত কৰা হয়। মানে তাকে আপোনালোকক অলপ দেখুৱাওঁ বুলি মই ভিডিঅ'টো কৰিবলৈ অনুৰোধ জনালোঁ। মানে মই দাদা এজনক ভিডিঅ'টো দাদাজনে কৰি মেলি দিছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া আৰু বিভিন্ন ধৰণৰ খেল হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া হৈছে দৌৰ প্ৰতিযোগিতা। মানে কি হয়, কিবা এটা গাঁৱত অনুষ্ঠান এটা আৰম্ভ কৰাৰ লগত মানে শিশুসকলে যেতিয়া খেলখন খেলাৰ পিছত মানে তেহেঁতৰ প্ৰাইজ যিয়ে হওক লাগে কাঠ পেঞ্চিল এডাল হওক বা কলম এটা বা বহী এখন, তথাপিতো তেখেতলোকে তাৰমানে যিটো উৎসাহ পোৱাটো সেইটো ইয়াত দেখুৱাইছে। মানে শিশুসকলে ইয়াতে পাব, আজি গাঁৱত পালে বা কাইলৈ বেলেগলৈ খেলিবলৈ যাবলৈ উৎসাহ পাব। সেইটো ওপৰতে নিৰ্ভৰ কৰি এখন খেল অনুষ্ঠিত কৰিছে। ইয়াত বহুত ভাল কাম কৰিছে ইয়াত। তো এইখিনিতে আৰু মই কথা এটা কওঁ যে মোৰ ভিডিঅ'টো অলপ মানে এডিটিং কৰোঁতে অলপ দেৰি হ'ল। তো মাঘ বিহু পিছদিনাখনে মই দিব লাগিছিলে ভিডিঅ'টো, তো তাৰ বাবে মোক ক্ষমা কৰিব। ভিডিঅ'টো আজি শেষলৈকে চাই থাকক আৰু খেল আপোনালোকে উপভোগ কৰিবলৈ পাব। মজা আছে। পৰিকল্পিতভাৱে খেলখন সুকলমে পাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনো বিতৰ্কৰ সৃষ্টি নকৰাকৈ আজি খেলখন অনুষ্ঠিত হৈ আছে।
কৰিবি